নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এমপি ব্লগৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মোৰ পানীলাও খেতিডৰা। বন্ধুসকল, গৰমৰ দিনত পানীলাও চাহিদা অত্যাধিক হোৱাৰ বাবে আমি জুন আৰু জুলাই মাহত পানীলাও বজাৰত উলিয়াব পৰাকৈ খেতিখিনি আৰম্ভ কৰিছিলোঁ। বন্ধুসকল, পানীলাও খেতিডৰা আৰম্ভ কৰাৰ আগতে আমি ট্ৰেক্টৰেৰে প্ৰথমতে প্লাও দি তাৰ পাছত হেৰো, তাৰ পাছত ৰটাৰ লগাই আমি মাটিডৰা ভালদৰে প্ৰস্তুত কৰি লৈছিলোঁ। মাটিডৰা প্ৰস্তুত কৰোঁতে আমি মাটিডৰাত 1 ট্ৰেলৰমান গোবৰ, লগতে প্ৰতি বিঘাত 20 কেজি DAP আৰু 7 কেজি পটাছ দিছিলোঁ আৰু 10 কেজি ইউৰিয়াৰ লগতে 10 কেজি ছুপাৰ দিছিলোঁ। তাৰপিছত আমি পুনৰ এবাৰ মাটিখিনি ভালদৰে চহাই লৈছিলোঁ। বন্ধুসকল, পানীলাও খেতি কৰিলে পানীলাও বীজ নিৰ্বাচন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে। সেয়ে আপুনি আপোনাৰ অঞ্চলৰ আটাইতকৈ বেষ্ট ভেৰাইটিটো নিৰ্বাচন কৰিব। আৰু মই নিৰ্বাচন কৰা পানীলাও জাতটো হৈছে ইষ্ট ৱেষ্ট কোম্পানীৰ গদা F1। আমাৰ ইয়াত এই কোম্পানীটোৰ বীজেই হৈছে আটাইতকৈ উত্তম। বন্ধুসকল, মোৰ পানীলাও পুলিসমূহ মূল পথাৰডৰাত ৰোপণ কৰা আজি প্ৰায় 2 মাহ সময় হৈছে। এই 2 মাহ সময়ছোৱাত মই বিভিন্ন ধৰণৰ পোক পৰুৱাৰ বাবে কেইবাটাও ঔষধ ব্যৱহাৰ কৰি চালোঁ। কিন্তু এই ঔষধসমূহৰ ভিতৰত আটাইতকৈ উন্নত দৰৱবিধ হৈছে জেম। এই দৰৱবিধ 16 লিটাৰ পানীত ইয়াৰ 20 ml মেলাই আমি স্প্ৰে কৰিলে ভাল ফল পাওঁ। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে মই পানীলাও হেন্দালিখন কেনেদৰে প্ৰস্তুত কৰিছোঁ। প্ৰথমতে বাঁহেৰে ফ্ৰেম বনাই তাৰ পাছত প্লাষ্টিক ৰছীৰে মই জাল গাঁঠি দিছোঁ। আৰু এনে কৰিলে পানীলাও হেন্দালিখন দেখিবলৈও ধুনীয়া হয় আৰু জেং দিয়াতকৈ আমাৰ কষ্টও কম হয়। বন্ধুসকল, ইতিমধ্যে আপোনালোকে দেখিবলৈ পালে মই মোৰ পানীলাও খেতিডৰা কেনেদৰে আগবঢ়াইছোঁ আৰু কি কৰিছোঁ। সেয়ে পৰৱৰ্তী সময়ত আপোনালোকৰ আগত মোৰ পানীলাও খেতিডৰা অন্য এটা ভিডিঅ' লৈ আহিম আৰু সেই ভিডিঅ'টোত আমি বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, ইতিমধ্যে আপোনালোকে জানিছেই মোৰ ইউটিউব চেনেলটো একেবাৰে নতুন। সেয়ে আপোনালোকৰ অকণমান মৰম আৰু সঁহাৰিৰ প্ৰয়োজন। সেইবাবে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।